ক'ত যাবা? বজাৰ যাম। এতিয়া বাজিছে গধূলি 6টা বাজিব 10 মিনিট আছে আৰু এতিয়া মই আৰু গুলু যাম বজাৰ কিবা কিবি বস্তু আনিবলৈ। বহুত দিনৰ মূৰত গধূলি টাইমটোত বজাৰ গৈ আছোঁ। বহুত আগতে যোৱা যদি চাগে লকডাউন পৰাৰ পিছৰ পৰা যোৱাই নহ'ল গধূলি বজাৰ চজাৰ। আজি গৈ আছোঁ, চাওঁ কি আনো। ব'লা ব'লা ব'লা। গৈছোঁ। আমি বজাৰ কৰি ল'লোঁ। এতিয়া ফূৰ্তি খাই খাই আন্ধাৰ আহি আছোঁ। ক'ত গ'লহি? মই ইয়াতে আছোঁ, ময়ো খাই। হয়, বজাৰ কেইটামান কৰিলোঁ আৰু বস্তু। আন্ধাৰ হৈছে, আপোনালোকে দেখি নাপাব। ঘৰত গৈ কথা পাতিছোঁ। ইমান গৰম পৰিছে, ফেন চলায়ো আমি ঘামি গৈছোঁ। চাইছে চাগে ঘামি গৈছোঁ ফেন চলায়ো। সি পঢ়ি আছে ইয়াত। কি কৰিছা? পঢ়ি আছোঁ। হৰণ কৰিছা? অংক কৰি আছে মেথছ। তো এতিয়া মই যাওঁ চাহ বনাবলৈ। চাহটো বনাই লওঁ, খাই লওঁ চাহটো। দেখাইছোঁ। আজি যিহেতু বিশ্বকৰ্মা পূজা, তো আজি ভাবিছোঁ ব্লগটো কৰোঁ। পূজা এনেকুৱা আমাৰ একো নাই হোৱা, কাৰণ আমাৰ ঘৰত তেনেকুৱা বিশ্বকৰ্মা একোৱে নাই। আছে, ইটো ঘৰত আছে। ইটো ঘৰত আমাৰ মূৰ্তিৰ যিবোৰ সা সামগ্ৰী আছে, হাতুৰি চাতুৰি এইবোৰ যিবোৰ মানে মূৰ্তিৰ এটা সজ্জা তৈয়াৰ কৰিবলৈ লাগে, তো সেইবোৰ পূজা কৰে। আৰু ঠেলা এটা আছে, সেইটো পূজা কৰে সেইটো ঘৰত। কিন্তু মই যাব নোৱাৰিলোঁ আজি। আৰু আমাৰ ঘৰত কি আছে, আমাৰ ঘৰত এটা চাইকেল আছে যিটো পাপা ইউজ কৰে আৰু ভাইটিও ইউজ কৰে। সেইটো পাপা পূজা কৰিলে। তো মই আপোনালোকক দেখাইছোঁ বলক পূজা কৰিলে যে। ৰাতিপুৱাই কৰিলে পূজা। একচুৱেলি মই ভিডিঅ' কৰিব নোৱাৰিলোঁ। আগতে মই প্লেটটো লৈ লৈছোঁ। চাহ খাইছিলোঁ ৰাতিপুৱা মই ৰুমত বহি বহি। মোবাইল চাই চাই চাহ খাইছিলোঁ। প্লেটটো থৈ লওঁ আগতে। বোলো কি পূজা কৰিলে দেখাইছোঁ। ভাইটি এতিয়ালৈকে শুই আছে। মই নুসুমাওঁ, বাহিৰৰ পৰা মই দেখাম বাৰু দেই। এইটো আমাৰ পূজাঘৰ একচুৱেলি। সেয়া তাত প্ৰসাদ দিছে, বিশ্বকৰ্মা পূজাৰ প্ৰসাদ দিছে পাপাই। চাইকেলটো দেখাওঁ বলক। এয়া আমাৰ চাইকেল, পাপাই পূজা কৰিলে। আৰু এইটো আমাৰ কাৰখানা হয়, য'ত ডাঙৰ ডাঙৰ দুৰ্গা মূৰ্তি বনাই থৈ দিছে। ডাঙৰ ডাঙৰ ভয় লাগে, অসুৰবোৰ চালে মোৰ ভয় লাগে, সেইকাৰণে নুসুমাওঁ এডোখৰত। চাইকেলটো এইটো আমাৰ চাইকেল। আৰু সেইটো পাম্প, সেইটো চাইকেলৰ পাম্প দিয়ে। তো সেইটো পূজা কৰিলে পাপাহঁতে। দেখিলে পূজা কৰিলে, পাপাই কৰিলে, ৰাতিপুৱাই কৰিছে। এতিয়া বাজিছে, মই টাইমটো কৈ দিছোঁ, এতিয়া 9:30 বাজি পাৰ হ'ল। পাপা ৰাতিপুৱা অথনিও উঠিছিলে। তো 8টা বজাৰ ঘৰৰ পূজা দি তাৰপিছত বিশ্বকৰ্মা পূজা কৰিলে। আৰু এতিয়া মই কিটচেনত সোমাই আহিছোঁ, কাৰণ মই ব্ৰেকফাষ্ট বনাম। ভোকো লাগিছে বহুত জোৰ, কাৰণ অথনিয়ে মই চাহ বিস্কুট খোৱা ৰুমতে বহি আছিলোঁ। কাৰণ দেৰিকৈ ওলাই আহিলোঁ, কাৰণ মই ইয়াত ৰুটি খাম আজি। ৰুটিৰ কাৰণে ইয়াত মই আটা অথনিয়ে ঠিক কৰি লৈছোঁ, মঠি লৈছোঁ। ফোন এটা আহিছে, বৰ ইম্পৰ্টেণ্ট। এইকেইদিন যিটো বতৰ কৰিছে, সেইটো বতৰৰ পৰাই লাগিছে যে ঠাণ্ডাটো সোমাইছে। ভাল লাগে মোৰ ঠাণ্ডা দিনটো, বহুত বেছি ভাল লাগে। শুই ভাল লাগে একচুৱেলি। কিন্তু এটা প্ৰব্লেম হয়, মোৰ ৰাতিপুৱা উঠিব লাগে বুলি শুব নাপাওঁ বেছি। মানে শুব পাওঁ, ৰাতিপুৱা জল্দি উঠিব লাগে বুলি উঠিব মন নাযায়। তো এই 2 দিন ধৰি বৰষুণ দি আছে। তো ভাল লাগিছে অলপ ঠাণ্ডা ঠাণ্ডা বতৰটো। আৰু মোৰ অলপ বেছিয়ে ঠাণ্ডা লাগে। মই গৰম পৰক ঠাণ্ডা পৰক, যিমানে গৰম পৰক, মোৰ গাত এটা কম্বল থাকেই। থিয় হৈ পানী খাইছোঁ, ভৰিটো বিষাব। ৰুটিটো বনাই লওঁ পটাপট, বহুত লেট হৈ গ'ল দেই। ভোকো লাগিছে, বলক ৰুটিটো বনাই লওঁ। এয়া ৰুটি ৰেডি পূৰা। আৰু মই ইয়াত চব্জি মানে চানা, একচুৱেলি কালি মূৰ্তি লৈ গৈছিলে বুলি, তো সকলোৱে মানে মূৰ্তি লোৱাৰ আগত পূজা কৰে, চানা দিয়ে, কেঁচা চানা। তো সেইখিনিয়ে মই চব্জি বনাইছিলোঁ কালি ৰাতি খাবৰ কাৰণে। কিন্তু কালি ৰাতি আমি নাখালোঁ, ককাহঁতে খালে, থৈ দিছোঁ। আৰু এইফালে মই ভাজি থৈ দিছোঁ অলপ। তো ৰুটিৰ লগত হৈ যাব। ফুড কেতিয়াও ৱেষ্ট কৰিব নালাগে। আৰু ককা আহিছে, ককাৰ কাৰণে চাহ বনাইছোঁ। আৰু মোৰ এইফালে বাচন ঢেৰ পৰি আছে। ফাৰ্ষ্ট কৰোঁতে তাৰপিছত এইবোৰ মানে অলপ বাহিৰা কামবোৰ কৰোঁতে টাইম হৈ গ'ল খানা বনোৱাৰ, দুপৰীয়াৰ লাঞ্চ বনোৱাৰ। মই অথনিৰ পৰা বনাই আছোঁ, ভিডিঅ' কৰা নহ'ল। এতিয়া বাজিছে
মা 1:30 বাজিব দেখোন 1:30 বাজিছে যি কি নহওক মই ইয়াত বহাই থৈছোঁ মাংস আনিছে আৰু আনিছে ককাৰ কাৰণে মাছ আনিছে সৰু সৰু জুতি সেইটো বনাই আছোঁ ভাজি আছোঁ এতিয়া মই বৰ্তমান মই ভাবিছিলোঁ একচুৱেলি পূজা আহি যিহেতু পাইছে দুৰ্গা পূজা তো কাপোৰ চাপোৰ ধোৱা ধুই হৈছে অলপকৈ ধুইছোঁ গোটেইখিনিতো একেলগে ধোৱা মোৰ কাৰণে অকলে একদমেই পচিবল নহয় তো সেইটো কাৰণে মই অলপকৈ ধুই আছোঁ দুদিন ধুলোঁ আজি যিহেতু কালি আৰু আজি যিহেতু বৰষুণ দি আছিলে তো দুদিন ধোৱা নহ'ল ধেৰ আছে কাপোৰ ধুবলৈ আৰু বাকী ধুব লাগিব ঘৰৰ কাপোৰবোৰ চব আৰু মই ভাবিছিলোঁ যিহেতু শুকুৰবাৰ তো ঘৰটো অলপ ঝাৰিম মকৰা চকৰা জাল হৈছে সেইবোৰ ঝাৰিম সদায় ধৰা হয় যদি পূজা বুলি স্পেচিয়েলকৈ অলপ মানে ঘৰটো ঝাৰিব লাগে তো সেইটো ঝাৰিম বুলি ভাবিছিলোঁ কিন্তু সঁচা কথা ক'ব গ'লে এইবোৰ কাম কৰোঁতে পাকঘৰত সোমালে আৰু ওলোৱা নহয় দেখিছে মই এতিয়া অথনিয়ে পাকঘৰত সোমোৱা আৰু এতিয়ালৈকে ওলোৱা নাই 1:30 বাজিব এনেই ঘৰটো নৰ্মেলি ঝাৰু দি থৈছোঁ আজি ঘৰ মোচা নহ'ল এইবোৰে মানে ঠিক ঠাক কৰি আছিলোঁ কাপোৰ ভাজ কৰিলোঁ ঢেৰ কাপোৰ আছিলে ধুইছিলোঁ কাপোৰবোৰ ভাজ কৰা হোৱা নাছিলে কাপোৰ ভাজ কৰিলোঁ পৰ্দা চৰ্দা নিজৰ ৰুমৰ পৰ্দাকেইটা লগালোঁ তো সেইবোৰ কৰোঁতে টাইমটো গ'ল ককা যিহেতু আহিছিলে ককাৰ লগতো কথা পাতিব লগা হয় মানে অকলে চবফালে মেনেজ কৰাটো একদমেই পচিবল নহয় ইফালে কৰিলে সিফালে লেট হৈ যায় ইফালে কৰিলে আকৌ সিফালে লেট হৈ যায় কথাটো হ'ল মেইন এতিয়া ঘৰ চাফা ঝাৰিবতো লাগিবই পূজা বুলি যিহেতু চাফা কৰিবই লাগিব কাপোৰ ধুবই লাগিব সেইকেইটা কৰোঁতে খানাটো যদি লেট হৈ যায় তেনেকুৱাও নহ'ব খোৱাটোতো টাইমত খাব লাগিব নহ'লে নিজৰ হেল্থৰ কাৰণে বেয়া আমাৰ মানে কি হয় 2টা পৰা 2টা বজাৰ ভিতৰত খানাটো আমাৰ শেষ হৈ যায় খাই মেলি সেইটো টাইমৰ বলি যদি আমাৰ টাইমটো অলপ লেট হৈ যায় বা 3:30 বাজিলে 4টা বাজিলে তেতিয়া কি হয় পেটটো অলপ ভাৰী লাগি থাকে জলদি খাব মন নাযায় মানে গাটো অলপ বেয়া হৈ যায় সেইটো কাৰণে টাইমটো আমি খোৱাটো খাব লাগে এতিয়া মই কথা পাতোঁতে মোৰ মাছটো ভাজা হৈ গ'ল তো মই চলাটো পিঁয়াজ জৰুৰকৈ কাটি থৈছোঁ অলপ মানে শুকানকৈ বনাম ককাৰ কাৰণে বনাই লওঁ তাৰপিছত কথা পাতিছোঁ এয়া মোৰ মাছ হৈ গ'ল ৰেডি অলপ উতলিব আৰু এইফালে মোৰ মাংস উতলি আছে মোৰ মাংস ৰেডি হৈ গ'ল অলপ সময় উতলিতে উঠাই দিম মই এতিয়া হ'ব ঘৰৰ কাম